উৰিষ্যাৰ পুৰী চহৰত অৱস্থিত শ্ৰী জগন্নাথ মন্দিৰ ভাৰতৰ চাৰি ধামৰ ভিতৰত অন্যতম এক পবিত্ৰ তীৰ্থস্থান। ইয়াত ভগৱান বিষ্ণুৰ অৱতাৰ জগন্নাথ, তেওঁৰ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক পূজা কৰা হয়। 12 শতিকাত গংগ বংশৰ ৰজা অনন্ত বৰ্মন চুডগংগদেৱে এই জগন্নাথ মন্দিৰ নিৰ্মাণ কৰিছিল। জগন্নাথ মন্দিৰৰ উচ্চতা প্ৰায় 65 মিটাৰ হয়। এই বিশাল মন্দিৰটো কলিংগ স্থাপত্যশৈলীৰ উৎকৃষ্ট নিদৰ্শন। প্ৰতি বছৰে অনুষ্ঠিত হোৱা বিশ্ববিখ্যাত ৰথযাত্ৰা এই জগন্নাথ মন্দিৰৰ আটাইতকৈ ডাঙৰ উৎসৱ। আশ্চৰ্যকৰ কথা এই যে জগন্নাথ মন্দিৰৰ শিখৰত থকা নীল চক্ৰটো পুৰীৰ যি দিশৰ পৰাই নাচাওক কিয় এই চক্ৰটো সদায় আপোনাৰ ফালেই মুখ কৰি থকা দেখিব। জগন্নাথ মন্দিৰৰ মূৰ্তিকেইটা আন হিন্দু মন্দিৰৰ দৰে শিল বা ধাতুৰ নহয়, বৰঞ্চ পবিত্ৰ নিম কাঠেৰে নিৰ্মিত। জগন্নাথ মন্দিৰৰ শিখৰত থকা পতাকাখন সদায় বতাহৰ বিপৰীত দিশত উৰে। ৰহস্যময় বিষয় এই যে জগন্নাথ মন্দিৰৰ ওপৰেৰে কোনো চৰাই বা বিমান উৰি যোৱা দেখা নাযায়। জগন্নাথ মন্দিৰৰ মহাপ্ৰসাদ ৰান্ধিবলৈ 7টা মাটিৰ পাত্ৰ এটাৰ ওপৰত আনটো থৈ ৰন্ধা হয়, কিন্তু আচৰিত বিষয় আটাইতকৈ ওপৰৰ পাত্ৰটোৰ ভাত প্ৰথমে সিজে। প্ৰতিদিনাই হাজাৰ হাজাৰ ভক্তই মন্দিৰৰ বিশাল ৰন্ধনশালত প্ৰস্তুত কৰা মহাপ্ৰসাদ গ্ৰহণ কৰে। এই প্ৰসাদৰ নাটনি কেতিয়াও নহয় বুলি বিশ্বাস কৰা হয়। মুঠতে উৰিষ্যাৰ পুৰীৰ জগন্নাথ মন্দিৰ হ'ল ভক্তি, ৰহস্য আৰু প্ৰাচীন ভাৰতীয় ঐতিহ্যৰ এক অপূৰ্ব সংমিশ্ৰণ।